নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰসকল অনুৰণী 14 বি আজি তোমালোকৰ অনুৰোধ মৰ্মে এই যে তিনিত আছে উৎপাদক বিশ্লেষণ কৰা তাৰে 6 নম্বৰটো দিবলৈ ওলাইছোঁ। এই 6 নম্বৰটো বহুতে কৈছিলে দিব লাগে বুলি। তো এই চেপ্টাৰৰ ভিডিও আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা। তাত গৈ তোমালোকে বাকী অংকখিনি যিখিনি অংক আছে তোমালোকে চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, এ স্কুৱেৰ এছ কিউব প্লাছ বি স্কুৱেৰ ৱাই স্কুৱেৰ প্লাছ বি স্কুৱেৰ এছ কিউব প্লাছ এ স্কুৱেৰ ৱাই স্কুৱেৰ। আমাক কি কৰিব দিছে, উৎপাদক বিশ্লেষণ কৰিব দিছে। তো প্ৰথমতে আমি কি কৰি ল'ম, এইটো আৰু এইটো যে আছে আমি এই দুটা এটা ছাইডত আনি ল'ম। আমাৰ কমন, যিহেতু আমি কমন ল'ম উৎপাদকখিনি উলিয়াম, গতিকে তাৰ সুবিধাৰ বাবে আমি কি কৰিম, এই দুটা আমি এটা ছাইডত ৰাখিম। এ স্কুৱেৰ ৱাই এছ কিউব প্লাছ কি আছে এ স্কুৱেৰ ৱাই স্কুৱেৰ, আৰু এই দুটা যে আছে এই দুটা আমি ইয়াত লিখিম। এতিয়া প্ৰথমতে এইটো লিখিম বি স্কুৱেৰ এছ কিউব প্লাছ বি স্কুৱেৰ ৱাই স্কুৱেৰ। এতিয়া ইয়াৰ পৰা আমি দুটাৰ পৰা যিহেতু এ স্কুৱেৰ একে আছে এইটো আমি কমন আনিব পাৰোঁ। এইটো কমন আনিলে কি থাকিব, ইয়াত থাকিব এছ কিউব আৰু ইয়াত থাকিব ৱাই স্কুৱেৰ, হয়নে? তাৰপিছতে ইয়াৰ পৰা আমি বি স্কুৱেৰটো কমন ল'ব পাৰোঁ। বি স্কুৱেৰটো কমন ল'লে ইয়াত কি থাকিব এছ কিউব প্লাছ ইয়াত কি থাকিব ৱাই স্কুৱেৰ। এতিয়া চোৱা এছ কিউব আৰু ৱাই স্কুৱেৰ, এছ কিউব আৰু ৱাই স্কুৱেৰ দুটাতে আছে, গতিকে আমি এইটো ৰাখি আমি কমন আনিব পাৰোঁ। এইটো ৰাখি কমন আনিলে আমাৰ কি থাকিব, ইয়াত থাকিল এ স্কুৱেৰ আৰু ইয়াত কি আছিলে বি স্কুৱেৰ। তো এইটোৱে হৈছে ইয়াৰ উৎপাদক বিশ্লেষণ। তো এনেদৰে তোমালোকে উৎপাদক বিশ্লেষণ কৰি উৎপাদকখিনি উলিয়াব পাৰিবা। তো ভিডিঅ'টো এইখিনি আছিল। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবা চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা। তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। আৰু বাকী অংকখিনিৰ ভিতৰত যদি কোনোবা অংক তোমালোকে বুজি নোপোৱাকৈ আছা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। মই নেক্সট ভিডিঅ'ত সেই অংকখিনি তোমালোকক ভালদৰে বুজাই দিম। তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।